নমস্কাৰ। আজি আমি বিটিআৰ চৰকাৰে আসাম ফিচাৰী এক্ট 1953 য'ত নেকি আমাৰ মাছ সৰু মাছৰ ব্ৰিডিঙৰ সময় কণী দিয়া সময় এই সময় আমি খুব মাছক আমি সজাই ৰাখিব লাগে, কাৰণ মাছৰ কণী বৃদ্ধি হ'লেহে পোনা বেছি হ'লেহে আমাৰ অঞ্চলবিলাকত থলুৱা মাছৰ বেছি আমি আমদানি পাবলৈ সক্ষম হ'ম। গতিকে মই অনুৰোধ কৰিছো আৰু লগতে মই ওৱানো কৰিছো যে এইবাৰ আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াই খুব চোকা দৃষ্টি আমাক ইয়াত ৰাখিবলৈ কৈছে আৰু সকলো ডিষ্ট্ৰিক্টৰ ডিচি এছপিক আমাৰ অলৰেডি জনোৱা হৈছে। অহাকালিৰ পৰা যেন কোনো ব্যক্তিয়ে তেনে ধৰণৰ কণী হৈ থকা অৱস্থাত যেন কোনোৱে মাছ নধৰে তাক মই অনুৰোধ কৰিছো। আৰু আইনীভাৱেও সকলো অফিচাৰ আৰু সকলো এছপি ডিচি সকলকো মই এই মোৰ বাৰ্তা মই দিবলৈ খুজিছো যে আপোনালোকেও যেন সকলোৱে আসাম ফিচাৰী এক্ট 1953 যাতে ফলো কৰে। আৰু মই আমাৰ ৰাইজৰ ইনফৰমেশ্যনৰ কাৰণে সজাগতাৰ কাৰণে মই এই কথাটো কৈছো। ইয়াত আপোনালোকে 6 মাহলৈ জেলত যাবলৈ পাৰে, 2000 টকাকে ফাইন দিবলগীয়া হ'ব পাৰে। গতিকে আমাৰ চৰকাৰ বহুত চোকা হৈছে, বহুত এনে ধৰণৰ কাম কাজৰ ওপৰত দৃষ্টি ৰাখিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতো সেই কথাত খুব গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আছে। গতিকে মই বিটিআৰ বাসী ৰাইজক মই অনুৰোধ কৰিছো আমাৰ এই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 15 জুলাইলৈ যাতে কোনো মানুহে মাছ নধৰে তাৰ কাৰণে মই আহ্বান কৰিছো। তাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা এটা টোল ফ্ৰী নাম্বাৰ আপোনালোকক দিছো। এইটোৱে হ'ল 700-250-5633। আকৌ এবাৰ কৈছো 700-250-5633। আমাৰ বিটিআৰ চৰকাৰৰ বিজেপিৰ বিচিডিচি চেয়াৰমেনসকল, টিএলচিচি সকল, ইউপিপিএল দলৰ বিচিডিচি চেয়াৰমেনসকল, টিএলচিচি সকল, আপোনালোকক মই অনুৰোধ কৰিছো যিকোনো আপোনালোকৰ এৰিয়াত আমাৰ ইউপিপি দলৰ মেম্বাৰসকল আপোনালোকে আপোনালোকৰ এৰিয়াত এই সময়ত যদি মাছ ধৰা আপোনালোকে দেখা পায় তেনেহলে আপোনালোকে এই নাম্বাৰত কল কৰিব। আৰু মই আপোনালোকক কৈছো আমি তৎকালীনভাৱে বিটিআৰ চৰকাৰৰ পৰা এই ব্যক্তিসকলক 6 মাহৰ কাৰণে জেল আৰু 2000 টকা ফাইন আমি তেখেতসকলক লগাম। ধন্যবাদ।